বাতৰি কাকত আজি বাতৰি কাকত আৰু যোৱাকালি ৰাতি ইলেক্ট্ৰনিক মিডিয়াত এটা বাতৰি প্ৰকাশ পাইছে। সেইটো হ'ল আমাৰ সন্মানীয় সভাপতি মহিলাৰী ছাৰে গুৱাহাটীত গৈ বিবানদা হোটেলত থাকি পেলাই অসম চৰকাৰৰ কিছুমান মন্ত্ৰীৰ লগত বা হিমন্ত বিশ্ব শৰ্মাৰ লগত বিভিন্ন ধৰণৰ আলোচনা বিলোচনা কৰা বুলি এটা বাতৰি প্ৰকাশ পাইছে। এই কথাটো সম্পূৰ্ণ সত্য আৰু শিৱ ছাৰ গুৱাহাটীত যোৱা নাই আৰু তেনেধৰণৰ কোনো ধৰণৰ আলোচনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত বা অসম চৰকাৰৰ কোনো প্ৰতিনিধিৰ লগত আমাৰ সন্মানীয় সভাপতি মহিলাৰী ছাৰৰ তেনেকুৱা কোনো ডিছকাশ্যন হোৱা নাই। চেলেঞ্জ কৰিছোঁ, বৰ্তমান চৰকাৰখনে নীতিগতভাৱে চৰকাৰ এটা গঠন কৰিবৰ কাৰণে BTCত এখন চৰকাৰ গঠন কৰিবৰ কাৰণে যিখিনি প্ৰচিডিউৰ মেইনটেইন কৰিব লাগে সেই প্ৰচিডিউৰ মেইনটেইন কৰা নাই। এই কথাটো হাইকোৰ্টৰ যিটো যোৱাকালি এটা আদেশ মানে যিটো জাজমেণ্ট দিছে সেইটোৰ ওপৰতে প্ৰমাণ হৈছে যে তেওঁলোকে কোনো প্ৰচিডিউৰ ফ'ল' নকৰাকৈ BTC চৰকাৰ গঠন কৰিছে। গতিকে এইটো আইনী যুঁজত আমি এটা ধাপ আগবাঢ়িছোঁ। অহা 22 তাৰিখে হিয়াৰিং হ'ব, তাত ফাইনেল জাজমেণ্টটো তেওঁলোকে দিব। ফাইনেল জাজমেণ্ট যিয়ে নহওক, কিন্তু নীতিগতভাৱে আমি এটা পৰ্যায়ত নীতিগতভাৱে আমি জয়ী হৈছোঁ। এইকাৰণে যে কোনো নিয়ম নীতি নবনাকৈ এইখন চৰকাৰে BTC গভৰ্ণমেণ্ট গঠন কৰিবলৈ আগবাঢ়িছিল। বৰ্তমান BTC চৰকাৰ যিখন ইতিমধ্যে গঠন কৰিছে বা BTC চৰকাৰৰ লগত আমি BPF দলে এটা বিৰোধী শক্তি হিচাপে দায়িত্ব পালন কৰিবলৈ আমি অলৰেডি সিদ্ধান্ত লৈছোঁ। BTC চৰকাৰ এতিয়া গ্ৰেটাৰ ইণ্টাৰেষ্ট অফ দ্য পিপুল অফ দ্য BTC আমি বিৰোধী শক্তি হিচাপে BTC চৰকাৰত অংশগ্ৰহণ কৰিম। চৰকাৰখনে ৰাইজৰ ইণ্টাৰেষ্টত BTC অঞ্চলৰ ৰাইজৰ জনসাধাৰণৰ উন্নয়নৰ ক্ষেত্ৰত যিবিলাক কৰ্মপন্থা তেওঁলোকে নিৰূপণ কৰিব, সেই নিৰূপণ কৰা কৰ্মপন্থাৰ লগত আমি সহযোগ কৰিম। এইটো অনলি ফৰ গ্ৰেটাৰ ইণ্টাৰেষ্ট অফ দ্য পিপুল অফ দ্য BTC। গতিকে আমি অতন্ত প্ৰহৰী হিচাপে BTCত বিৰোধী শক্তি হিচাপে দায়িত্ব পালন কৰিবৰ কাৰণে অলৰেডি আমি মানসিকভাৱে শাৰীৰিকভাৱে প্ৰস্তুত হৈছোঁ। এতিয়ালৈকে আমি কোনো চিন্তা চৰ্চা কৰা নাই, কিন্তু আমাৰ আদৰ্শৰ লগত মিল থকা শক্তিবিলাকৰ লগত আলোচনা বিলোচনাৰ পথ আমাৰ কাৰণে মুকলি আছে। অহাকালি আমি বৰমাত CWC আহ্বান কৰিছোঁ আৰু এই CWCত আগন্তুক দিনত BPF দলে কেনেকুৱা ধৰণৰ ভূমিকা গ্ৰহণ কৰিব সেই সম্পৰ্কত সিদ্ধান্ত লোৱা হ'ব। সম্পূৰ্ণ ব্যক্তিগত কথা, তেওঁ আমাৰ দলটো বাদ দি পেলাই গুচি গৈছে। আকৌ আহিলে কোনোবাই যদি আহে, আমিতো হৰ্চ ট্ৰেডিং কৰাৰ আমাৰ কেৰেক্টাৰ নাই, আমি তেনেকুৱা চৰিত্ৰৰ দলো নহয়। গতিকে আমাক বেয়া পাই কোনোবাই কৈছে আঞ্চলিকতাবাদত বিশ্বাসী এটা শক্তি জন্ম হৈছে, আমিও আঞ্চলিকতাবাদত বিশ্বাসী এটা ৰাজনৈতিক দল। গতিকে তেওঁলোকৰ প্ৰতি আমাৰ সমমৰ্মিতা আছে, তেওঁলোকৰ প্ৰতি আমাৰ শুভেচ্ছা আছে। ডাঙৰীয়াক মুক্তি দিয়াটো আমিও বিচাৰিছোঁ, কাৰণ তেওঁ কৃষক ৰাইজৰ কাৰণে ইতিমধ্যে যথেষ্ট সংগ্ৰাম কৰি আহিছে। গতিকে আমি বিচাৰোঁ তেওঁক, আমি ভাবোঁ যে তেওঁক ইচ্ছাকৃতভাৱে চৰকাৰে আইনগতভাৱে নহয় ইচ্ছাকৃতভাৱে তেওঁক আবদ্ধ কৰি ৰাখিছে। গতিকে তেওঁ মুক্তি দি পেলাই মুক্তি দিয়াটো আমি বিচাৰোঁ আৰু সেইটো সম্পৰ্কত আইনগত যিবিলাক দিশ আছে সেইবিলাক নিশ্চয় আইনী ব্যৱস্থা ল'ব। কিন্তু আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে তেওঁক মুকলি দিয়াৰ ক্ষেত্ৰত চৰকাৰে বিশেষ ধৰণৰ ইনিচিয়েটিভ লোৱাটো উচিত, কাৰণ তেওঁ কৃষক সমাজৰ কাৰণে, অসমৰ জনসাধাৰণৰ কাৰণে, সৰ্বাংগীন বিকাশৰ কাৰণে তেওঁ